নমস্কাৰ। আজি আমি কোনো ধৰণৰ প্লেন নোহোৱাকৈ তিনিজন এনেই ফুৰিবলৈ ওলাই আহিলোঁ। আজি তাতে বৰষুণো দি আছিলে, বতৰটো ডাৱৰীয়া, সেইটো কাৰণে এনেই যাওঁ বুলি ভাবিলোঁ। এয়া আমি তিনিজন গৈ আছোঁ। হেলমেটো নাই, তাতে আকৌ একেখন স্কুটিতে তিনিজন। বাটত আকৌ পুলিচে নাপালে হয় আৰু তিনিজনক। বাটতে অলপ তেল ভৰাই ল'লোঁ, আগলৈ দোকান নাপাবও পাৰোঁ, সেইটো কাৰণে। গৈ থাকোঁতে আকৌ দীঘল ঠেঙীয়াই পালে, মানে বৰষুণ দি আছে, সেইটো কাৰণে আমি দোকানতে সোমাই চিপছ খাই খাই বহি আছোঁ। বৰষুণ এৰাই নাই, চিপছ 2 পেকেটমান খালোঁগৈ। প্ৰিন্সিপাল ছাৰে আকৌ এপেকেট কিনি আনিলে। চিপছ খাই খাই টাইম পাছ কৰি আছোঁ। অৱশেষত বৰষুণ এৰিলে, আমি আমাৰ যাত্ৰা আকৌ আৰম্ভ কৰিলোঁ। অৱশ্যে ভিডিঅ'টো বনাবলৈ ইমান ইচ্ছা নাছিলে, কিন্তু ইমান ধুনীয়া লাগিছে ইয়াৰ পৰিৱেশটো, মানে পাহাৰো পাহাৰ, সেইটো কাৰণে অলপ আপোনালোকক দেখাম বুলি ভাবিয়ে ভিডিঅ'টো বনালোঁ। ইয়াতে কিনো চাবলৈ পাব, চাৰিওফালে পাহাৰ দেখিব, গছ গছনি দেখিব। আগতে আমি পাহাৰ আঁতৰৰ পৰা দেখিছিলোঁ, কিন্তু এতিয়া আমি পাহাৰৰ মাজতে আছোঁ। বাটত গৈ থাকোঁতে এটা আৰ্মি কেম্প বনাই থকা দেখিলোঁ, সেইটো কাৰণে আমি অলপ সময় চাই যাওঁ ভাবিলোঁ। মানে অসম আৰু মেঘালয়ৰ সীমান্তৱৰ্তী অঞ্চলতে এটা আৰ্মি কেম্প বনাই আছে, সেই আৰ্মি কেম্পটোতে সোমাই অলপ চাই যাওঁ বুলি ভাবিলোঁ। এইটো চাওকচোন, ভিউটো ইমান ধুনীয়া লাগিছে। এইটো আৰ্মি কেম্পটো বনাই আছে, বহুত ওপৰত আছে। ইয়াত বস্তুবোৰ চব আপ ডাউন হৈ, গেটখন চাওকচোন কিমান তলত আছে, ৰাস্তাটো কিমান বেছি তলত আছে, আৰু আৰ্মি কেম্পটো চাওকচোন কিমান ওপৰত আছে। ইয়াত এটাই কাম, এবাৰ ওপৰলৈ উঠা, এবাৰ তললৈ নমা। ভৰিৰ কথাটো ক'বই নালাগে, কলাফুল বিষ উঠি যায়গৈ। ইয়াত চব বস্তু তেনেকুৱাই, আপ ডাউন, ক'তো মানে সমান মাটি নায়েই। এই ওপৰৰ পৰা ভিউটো চাওক না, ইমান ভাল লাগিছে। এই জেচিবিখনৰ পিছফালে যে দেখিছে সেই ৰাস্তাটোৱেদি আমি আহিছিলোঁ। বহুত বেছি ডাউনত আছে। আগতে আমি পাহাৰ আঁতৰৰ পৰা দেখিছিলোঁ, কিন্তু এতিয়া আমি পাহাৰৰ ওপৰতে আছোঁ। মানে পাহাৰেই আমাৰ জীৱন হৈ পৰিছে আৰু। এতিয়া আকৌ ষ্টাৰ্ট তললৈ যোৱা। এই জেচিবিয়ে মাটি দি আছে যে, সেইটো কাৰণে মানে চেণ্ডেলবিলাকত আমাৰ বহুত বেছি বোকা লাগি আছে। বাটতে অলপ পানী পালোঁ, পানীতে আমি মানে বোকাবিলাক আঁতৰাই লৈছোঁ। চেণ্ডেল গধুৰ হৈ গ'লগৈ। কি ভিউ! এতিয়া আমি যাম এই গাঁওখনলৈ, কিবা ৰংখেলা নে কি বুলি কয় গাঁওখন। এইখন এটা মেঘালয়ৰ সীমাৰ ওচৰতে আছে। যাওঁচোন, ইয়াতনো কি আছে, মানুহবিলাকৰ লাইফটোনো কেনেকুৱা কি চাই আহোঁগৈ। এয়া আমি গাঁওখনৰ ভিতৰলৈ সোমাই গৈ আছোঁ। এইটো গীৰ্জাঘৰ। অৱশ্যে ইয়াত মানে আমি দুদিন এদিনে মানুহবিলাকে ইয়াৰ প্ৰাকৃতিক পৰিৱেশটো উপভোগ কৰি পেলাই আমি এনজয় কৰিছোঁ, কিন্তু ইয়াৰ যিখিনি ৰিয়েল মানুহ, যিখিনি ইয়াতে বাস কৰে, সেইখিনি মানুহৰ জীৱনটো বহুত বেছি চেলেঞ্জিং হয়। ইয়াতে মানে বেছিক প্ৰয়োজনখিনিও মানুহৰ নাই। বহুত কষ্টকৰ জীৱন, গাড়ী মটৰ কথাটো ক'বই নালাগে। কিন্তু প্ৰাকৃতিক সৌন্দৰ্যৰ ক্ষেত্ৰত তেওঁলোক বহুত বেছি চহকী বুলি ক'ব পাৰি। তেওঁলোক টকা পইচাৰ ক্ষেত্ৰত ধনী নহ'ব পাৰে, কিন্তু প্ৰাকৃতিক পৰিৱেশৰ ক্ষেত্ৰত তেওঁলোক কিন্তু বহুত বেছি চহকী। কিমান পাহাৰ চাব, কিমান গছ গছনি চাব। এইটো কাৰ্বিসকলৰ কিবা ট্ৰেডিশ্যনেল হয়, নামটো মই নাজানো, কোনোবাই জানে যদি কমেণ্ট কৰি মোক জনাব। এইখন এখন গাঁৱৰ পৰিৱেশ হয়, পৰিৱেশটো বহুত ধুনীয়া, চাৰিওফালে গছ গছনি, পাহাৰ আৰু পাহাৰ। ইয়াতে পাহাৰ কিমান চাব আৰু, চাৰিওফালে পাহাৰেই। আমি ইয়াৰে ওচৰৰ মানুহ এঘৰত সোমাই যাম বুলি ভাবিলোঁ, সেয়া মানুহ ঘৰলৈ গৈছোঁ, বহুত বেছি ওপৰত আছে। এয়া চাওক, কুকুৰ আৰু গাহৰি একেলগে খেলি আছে। এবাৰ বেলি ফুল, এয়া আমি ফুল দেখিলোঁ, মানুহ ঘৰত ফুল অলপ উঠাই ল'লোঁ। এই ফুলজোপাৰ নাম কি নাজানো। এয়া আমি মানুহ ঘৰৰ লগত অলপ কথা পাতিলোঁ, কথা পাতি তেওঁলোকৰ বিষয়ে অলপ জানিলোঁ। আমি উভতি আহিছোঁ আকৌ। এয়া চ'লাৰ যে দেখিছে, ইয়াত মানে সকলোবিলাক কাম চ'লাৰ সহায়তে কৰে। ইয়াত কাৰেণ্টটো নাথাকে, এইটো জল জীৱন মিছন হয়, ইয়াত চ'লাৰ সহায়তে পানী উঠায়।
আমি এতিয়া ঘৰলৈ বোলে উভতিছোঁ। আমি আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ। কেনেকুৱা পালে ক'ব মোৰ ভিডিঅ'টো। আপোনালোকে যদি ভাল পায় কমেণ্ট কৰিব, লাইক কৰিব।